as if she was on duty. Duty অৱস্থাত তেওঁৰ ডেড বডি ওলাই গ'ল ছাডেনলি। ভয়বৰগাঁৱৰ IC কি নাম আভাজ্যোতি ৰাভা, তেওঁ এই লাষ্টলৈকে আছিল। SI জুনমুন ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতেই SI জুনমুন ৰাভাৰ মাতৃয়ে দাখিল কৰিছিল এখন এজাহাৰ। কিন্তু প্ৰশাসনৰ চৰম গাফিলতি, কিয়নো এজাহাৰৰ ভিত্তিত ছেকশ্যন লগোৱা নাই আৰক্ষীয়ে। এজাহাৰৰ বিপৰীতহে ছেকশ্যন লগাইছে আৰক্ষীয়ে। আৰক্ষীৰ এই প্ৰতিবেদন দেখি হতবাক হৈ পৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। এফআইআৰৰ কণ্টেণ্টছ মতে ছেকশ্যন হ'লে 120B, 325, 302, 384, 201 IPC হ'ব লাগিছিল। প্ৰপাৰ ছেকশ্যন লগা নাই। জীৱনত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ এনে কাণ্ড দেখা পালে বুলি উল্লেখ কৰিলে অধিবক্তাগৰাকীয়ে, কিয়নো এজাহাৰৰ ভিত্তিত ছেকশ্যন লগোৱা নাই প্ৰশাসনে। এই মন্তব্য অধিবক্তাগৰাকীৰ। তাৰ মাজতে উল্লেখ কৰি কয় যে এজাহাৰত উল্লেখ কৰিছিল লীনা দলেৰ নাম, কিন্তু বৰ্তমান সময়ত এজাহাৰত উল্লেখ নাই SP লীনা দলেৰ নাম। কোনে এজাহাৰৰ পৰা নাম মুচিলে SP লীনা দলেৰ? কোনে বচাব চেষ্টা কৰি আছে SP লীনা দলেক? এই কথা উল্লেখ কৰিলে অধিবক্তাগৰাকীয়ে। জোনমনিৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ মতে প্ৰথম আছামী আছিল লীনা দলে। সৌমিত্ৰা ৰাভাই এজাহাৰত স্পষ্টকৈ উল্লেখ কৰিছিল লীনা দলেৰ নাম। এজাহাৰত নাম থকাৰ পিছতো লীনা দলেক বচাবলৈ উঠি পৰি লাগিছে একাংশই। আৰক্ষীৰ 154 যোৰা প্ৰতিবেদনত নাম নাই SP লীনা দলেৰ। আৰক্ষীৰ ৰিপৰ্টত নাম নাই ধিং থানাৰ OC ৰাজা ইৰছাদৰ। ইয়াৰ লগতে আৰক্ষীৰ ৰিপৰ্টত নাম নাই ভয়বৰগাঁও আৰক্ষী চকীৰ OC আভাজ্যোতি ৰাভাৰ। গতিকে আপোনালোকে কি ভাবে? কোনে আৰু কিয় বচাব চেষ্টা কৰি আছে সকলোবোৰ আৰক্ষী বিষয়াক? আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত জনাই দিব।